39তম আমাৰ শ্বহীদ দিৱস ইয়াত উদযাপন কৰিছে সদৌ বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত। আৰু আমি এই বড়োলেণ্ড আন্দোলনত যিসকল বীৰ বীৰাংগনাই অকালতে নিজৰ জীৱনক আহুতি দিলে, তেওঁলোকক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু তেওঁলোকৰ ছেক্ৰিফাইচৰ কাৰণে আজি আমি BTC পাবৰ কাৰণে সক্ষম হৈছোঁ। নিজৰ সংস্কৃতি, নিজৰ ভাষা আৰু জীয়াই থাকিবৰ কাৰণে যিখিনি আমাক সা সুবিধা লাগে, নিজে স্বশাসন কৰিবৰ কাৰণে সেই ব্যৱস্থাটো আমি পাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি সোঁৱৰিব লাগিব। তেখেতৰ সবল নেতৃত্বতেই আমাৰ এই আন্দোলনটো হৈছিলে, মুভমেণ্টটো হৈছিলে। গতিকে আমি তেওঁলোকক সকলোকে আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সুজিত নাৰ্জাৰী আমাৰ বড়ো সমাজৰ ভাগ্যৰ নিয়ন্তা বুলি আমি ক'ব লাগিব। মাননীয় উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতে এপচিৰ প্ৰেচিডেণ্ট হোৱাৰ পিছত বড়ো সমাজৰ কাৰণে এখন সুকীয়া ৰাজ্যৰ সৃষ্টি কৰিবৰ কাৰণে তেখেতে এটা জাগৰণ আনিছিলে। প্ৰথম চৰকাৰৰ ওচৰত আমাৰ বিচৰা যিটো উদ্দেশ্য, সেই উদ্দেশ্যক লৈ পেলাই আমাৰ ইচ্ছাটো প্ৰদৰ্শন কৰিবৰ কাৰণে জৰ্জ ফিল্ডত প্ৰথমতে আন্দোলন আৰম্ভ কৰিছিলে। এই আন্দোলন কৰাৰ পিছত ঘূৰি আহোঁতে টিহুত তেখেতক আমাৰ শত্ৰুসকলে পাথৰ মাৰি পেলাই মাৰা হৈছে। গতিকে সুজিত নাৰ্জাৰীৰ যিটো কণ্ট্ৰিবিউশ্যন বড়ো সমাজৰ কাৰণে, জাতিৰ কাৰণে, এইটো বহুত অমূল্য।